শক্তি দেখুৱাবলৈ খাজু ভাৰতৰ মুছলমান ২৪ জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই জুম্মা নামাজ আদায় কৰিয়েই দিল্লীত একত্ৰিত হ'ব লাখ লাখ মুছলমান দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি অত্যাচাৰ দেশজুৰি বিভিন্ন বিষয়ক লৈ উদ্বেগৰ মাজতে অহা ২৪ জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ মুছলিম সংগঠনৰ বৈঠক এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় নেতা ৰাজনৈতিক প্ৰতিনিধি আৰু বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বৈঠকত বিভিন্ন সাম্প্ৰতিক বিষয় আৰু আগন্তুক কৰণীয় সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি আয়োজকসকলে জনাইছে উপলব্ধ তথ্য অনুসৰি বৈঠকখনত ইউনিফৰ্ম চিভিল কোড নিৰ্বাচনী বিষয় বুলডোজাৰ অভিযান সাম্প্ৰদায়িক হিংসা আৰু মুছলিম সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে লগতে পৰৱৰ্তী পদক্ষেপ হিচাপে অসহযোগ আন্দোলন বা অন্যান্য গণতান্ত্ৰিক কাৰ্যসূচীৰ বিষয়েও মত বিনিময় হোৱাৰ সম্ভাৱনা আছে সূত্ৰ অনুসৰি এই বৈঠকত একাধিক মুছলিম সংগঠনৰ লগতে কেইবাজনো ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিব পাৰে